Hi everyone. আজি দেখাম লোকেল চিকেন কেনেকৈ বনায়। এটোতো সকলোৱে জানে কিন্তু একদম কম তেলত কেনেকৈ বনায় তো চাই থাকক। এয়া বাউলটোত কাঁচৰ বাউলটোত চিকেনখিনি লৈ লৈছোঁ আৰু আলু কেপিচ এনেকৈ কাটি কিনে লৈ লৈছোঁ। ইয়াতে আপোনাৰ কি কি দিয়া আছে মই কৈ আছোঁ। হালধি, ৰেড চিলি পাউডাৰ আৰু অকণ নিমখ, তেল, তাৰপিছত আমি বগাই দৈ দিছোঁ। এনেকৈ মেৰিনেট কৰিম আৰু দুটা চিলি দি থৈ দিছোঁ। চ' এনেকৈ আপুনি ফ্ৰিজত হাফ এন আৱাৰ ৰাখিলে হৈ গ'ল। তাৰপিছত আমি নন ষ্টিক পেন এটাত পাঁচফোৰণ, চাহি জিৰাও দিছোঁ, অকণ জিৰা, কালজিৰা, তাৰপিছত তেজপাত, শুকান জলকীয়া, দালচিনি, ইলাচি দিলেও দিব পাৰে আৰু গৰম মছলা যি থাকে আপোনালোকে মাংসত দিয়ে বুলি ভাবে দিব পাৰে। মই একদম চিম্পুলকৈ বনাই অকণ মিডিয়াম ফ্লেমত এইখিনি অকণ গৰম কৰি ল'ব লাগে। এয়া মই দিছোঁ আপোনাৰ নৰসিংহ পাতটো আপোনাৰ শুকানকৈ থোৱা আছিলে আৰু আপোনাৰ ধনিয়া পাত কেইটামান দি দিছোঁ। তাৰ লগতে মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি এনেকৈ শ্লাইচকৈ কটা হৈছিলে। নহৰু লগতে আদা বটি লোৱা গৈছে। যিখিনি চিকেন থাকে তাৰ পৰিমাণে এনেকৈ দিব লাগিব। আৰু এইখিনি মই জালুকৰ গুড়ি দিছিলোঁ, কেঁচা জলকীয়া, পিঁয়াজটো অকণ ব্ৰাউন হোৱালে অকণ ভাজি ল'ব লাগে। সেইটো মই লিডখন অকণ টাইমৰ কাৰণে দি দিওঁ, তেতিয়া ভাল সিজি যায় এখন। আৰু এই পিঁয়াজখিনি হৈ গ'ল। এতিয়া মাংসখিনি ভাজি ল'ম। মেৰিনেট কৰা হৈ গ'ল। 30-40 মিনিটছ আপুনি মেৰিনেট কৰিব পাৰে, ফ্ৰিজত থৈ দিব পাৰে। টপককৈ মাংসখিনি দি কিনে আপুনি ঢাকনখন লগাই দিব লাগে, তেতিয়া তেলটো মানে চিটিকি বাহিৰলৈ নাযায়। গোটেইখিনি মাংস আপুনি যাতে তেল লাগে আৰু মই তেল একদম অকণ দিছোঁ। নৰসিংহ পাত দিছোঁ, আকৌ ভাজি থোৱা পিঁয়াজখিনি এনেকৈ দি দিম। অকণকৈ দি কিনে ভাজি থাকিম। মাত্ৰ 2 চামুচ তেল দিয়া গৈছে। তাৰ কাৰণে আমি নন ষ্টিক পেন ল'ব লগা হৈছে, নহ'লে বস্তুটো লাগি ধৰিলেহেঁতেন। নন ষ্টিক পেনত সেইটোৱে সুবিধা। অকণ ভাজিলে আপুনি আকৌ 3-4 মিনিটৰ কাৰণে দি দিব পাৰে। তাৰপিছত আপুনি গুড়ি মছলাখিনি অকণকৈ দি এনেকৈ ভাজি গৈ থাকিলে হ'ল। মই ৰেড চিলি দিছোঁ, অকণ মিট মছলা দিছোঁ, জিৰা গুড়ি দিছোঁ। প্ৰচেছটো হৈছে ভাজি থাকোঁতে মাজে মাজে অকণকৈ আপুনি ইনগ্ৰেডিয়েণ্টছখিনি দি থাকিলে হ'ল।
পানীটো মৰি যোৱালে পানীটো শুকাই যোৱালে ফ্লেমটো অকণ উঠাই দি ভাজিব লাগে তাৰপিছত আকৌ মিডিয়াম ফ্লেমত আপুনি ঢাকনখন দি বহাই থ'লে হ'ল নিমখ তেতিয়া অকণ দিছিলোঁ মেৰিনেট কৰোঁতে এতিয়া ভাজি কাৰণে অকণ দিম আকৌ পানী দিয়াৰ পিছত দিম অলমষ্ট হৈ গৈছে ভাজিখিনি এইখিনি হৈছে আপোনাৰ মাংসটো যেতিয়া মেৰিনেট কৰিছিলোঁ তাক ফ্ৰিজত থৈ দিছিলোঁ চ' তাৰ কাৰণে অকণ জুইচ ওলাইছিলে পানী হওক বা আপোনাৰ দৈ চ' সেইখিনি মই লগত দি দিয়া নাই তেতিয়া কি হয় তেলখিনি নষ্ট হৈ যায় আৰু চিটিকি পৰে চ' সেইকাৰণে সেইখিনি মই লাষ্টত দি আকৌ অকণ ভাজিছোঁ ভাজি কিনে এতিয়া পানী দি দিছোঁ পানী দি কিনে আপুনি এতিয়া আকৌ ধনিয়াটো মাজে মাজে দি থকা যায় এনেকৈ চ' ফ্লেভাৰটো তেতিয়া পোৱা যায় এতিয়া কথাটো হ'ল মই আপোনাৰ ইয়াততো খৰকৈ দেখাইছোঁ কিন্তু আপুনি এনেকৈ ইয়াক মিডিয়াম ফ্লেমত 20 মিনিটমানটো এনেকৈ ৰাখিব লাগিব মাজে মাজে আপুনি অকণ অকণ লৰাই থাকিব লাগিব তাৰপিছত মিট মছলা দিব পাৰে আকৌ বা জিৰা গুড়ি দিব পাৰে ৰেড চিলিও দিব পাৰে চ' মাজে মাজে দি লৰাই থাকি আকৌ ঢাকনখন মাৰি সিজিব দিলে হ'ল চ' এনেকৈ 20 to 30 মিনিটছ আপুনি মিডিয়াম ফ্লেমত কুক কৰাৰ পিছত সেইটো ৰেডি হৈ যায় ভালদৰে সিজি যায় গোটেইখিনি ইনগ্ৰিডিয়েণ্ট ভালকৈ মিক্স হৈ যায় ফ্লেভাৰটো ধুনীয়াকৈ আহে চ' এয়াই হ'ল লোকেল চিকেন অতি কম তেলত